Just good morning. Today লগৰ 7:30 মই জাষ্ট শুই উঠিছোঁ। বাকী ঘৰৰ মানুহ চব মানে কেইবাদি উঠিছে। এটা প্ৰগ্ৰেম আছে, কি প্ৰগ্ৰেম আছে লগ কৰিছোঁ। মুখখন ধুই ফ্ৰেছ হৈ ল'ব অলপমান জীৱনটোত ঘূৰাই আহোঁ। তো যেনেকৈ বঢ়িয়াকৈ চাহ তাহ খাই উঠিলোঁ। তো দোস্তো মই মানে আহিছিলোঁ মামাছে আপোনালোকে নিশ্চয় দেখা পাইছে। তো কিয় মানে আহিছিলোঁ, আমাৰ মানে মামাছে মানে ছোৱালী এটা যি চাইছে, তো ছোৱালী ঘৰৰ মানে আজি আমাৰ তাক মানে মামাছেক মানুহ আহিব, 20টামান আহিব। তো তাৰে কাৰণে মানে কি আমি কালিতে মানে আছোঁ। তো কালি থাকিলোঁ, আজি থাকিম, কালি গুচি যাম। কালি যিহেতু বহুত গৰম না ইয়াতে, নিজৰ ঘৰত থাকি ভাল লাগে আৰু এচি আছে। তো সেইকাৰণে কালি বঢ়িয়াকৈ গুচি যাম। তো কালি আছিলোঁ। তো এতিয়া বৰ্তমান বহুত জাগাত মানে চলি আছে, আপোনালোকক দেখি যাম এই ভিডিঅ'টোত। আপোনালোকে ধুনীয়াকৈ চাই থাকিব। তো 20টামান মানুহ আহিব, বহুত জেগাৰ বহুত মানুহ আছে তাতে। তো সেইকাৰণে মই বাৰীৰ ফালে মানে আহিছোঁ, এইফালে তাতে। তো এতিয়া মানে গাইজ বাহিৰত অলপ আহিছোঁ ৰাস্তাত দেখি। চাওক এইফালে এটা ৰাস্তা আৰু এইফালে এটা ৰাস্তা, এখন ডাইৰেক্ট ধুনীয়া পথাৰ, আগফালে গাইজ মানে পাহাৰ আছে। বস্তু জেগাটো কিন্তু বহুত বেছি ঠাণ্ডা জেগা, শান্তিময়, মানে পঢ়াৰ কাৰণে বহুত ধুনীয়া জেগা এটা। কোনো বেছি মানুহ নাই, শান্তিময় পৰিৱেশ। কিন্তু আমাৰ বন্ধুটো জানে ৰাস্তাটো অলৰেডি কিমান মানুহ হাহাকাৰ। ভালো লাগে, এটা মান থাকিলেও ভাল লাগে, কথা এটা পাতিব পাৰি সেনেকৈ দিনটো যায়। কিন্তু মই পঢ়াৰ কাৰণে হেৰিগিলা জেগা ভাল। মই ৰাস্তাত আছোঁ আৰু এফালে বঢ়িয়াকৈ মানে পানী আহে, সেইটো এটা আমাৰ দাদা চাইড ঘৰ। আৰু এফালে বহুত মানুহ আছে, চাব পাৰে, সেইফালে বহুত মানুহ আছে। এইটো দাদা চাইড ঘৰ আৰু মই ইয়াতে বঢ়িয়াকৈ অলপ সময় ব'ৰ হ'ব, ইয়াতে বহি কেনে গাছা চাইড বহু। তাতে বহুত মানুহ আছে, আপোনালোকক দেখি আছোঁ আৰু অলপ পিছত। তো দোস্ত তাত মানে বঢ়িয়াকৈ মাংসটো ৰান্ধি আছে আৰু পাকঘৰত ভাত এইবোৰ বনাই। আৰু দোস্ত মামাছে মানে বঢ়িয়াকৈ চিলিং টিলিং লাগি দিছে, টাইলছ লাগি দিছে গোটেইকেইটা ঘৰত। মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখিছিলোঁ, এইবিলাক লগা নাছিল। তো এতিয়া বঢ়িয়াকৈ এইবোৰ লাগিছে এয়া। আৰু সেইটা ৰুমতো বঢ়িয়াকৈ লগাইছে, বস্তু চব ইফাল সিফাল হৈ আছে। তো এইকেইটা এনেকুৱাকৈ সেইটো, আৰু চবতে মানে ফল চিলিং দিয়া হৈছে। আৰু গোটেইখিনিতে বোলে 70,000 টকা গৈছে গোটেই ফল চিলিঙত। তো এইখন অলপমান বেছিকৈ দিছে আৰু বেছি ভালকৈ সেইটো। আৰু ইয়াতে মানে মানুহক মানে খুৱাব, তাৰ কাৰণে 4খন মানে ডাইনিং টেবুল দিছে, চেয়াৰ আছে। তো এইখিনি জেগাত মানে মানুহক মানে খুৱাব, আজি ভাত চাহ চব দিব ইয়াতে। এইখিনি জেগাত পাপু মই নতুন ঘৰটো দিছোঁ, তাতে আমাৰ জেগা নাই। তো ইয়াতে এখন চফা দিব মেবি বহিবৰ কাৰণে। তো এইটোৱে, আৰু সেইটো বাথৰুম। আৰু এই চিলিংটো বঢ়িয়া, চিলিং একদম বঢ়িয়া, আপোনালোকে ল'ব পাৰে, কম খৰচতে হয়। 70,000 টকা 3খন চিলিং, বাৰান্দাখনতো আছে। আৰু চবতে টাইলছটো আপোনালোকে বেলেগ লগাইছে, চাব পাৰে। ইয়াতে বেলেগ লগাইছে, সেইখিনি কলা দি কেনে ইয়াতে বেলেগ। আৰু বাৰান্দা এখন বাৰান্দা ইয়াতে বেলেগ লগাইছে। আৰু বস্তু বনাবৰ কাৰণে এইবোৰ তৰমুজ, আনাৰস এইবোৰ আছে। আৰু ৰুমতে চব সা সঁজুলি আছে, যিটো মানে মানুহ আহিবৰ কাৰণে। আৰু এয়া বাহিৰত বনাই আছে এইবোৰ বস্তু, ৰান্ধনি। তই যি সেই বানাইছিলি বৰ্ডখান, তদাল কিমান বিঘাল নো? তাতে ঘূৰি এক্সটেনশ্যন দি পেলাই লাইন যে তো অলপ আমাৰ ৰুমটো চেঞ্জ কৰা হ'ল, ডাইনিংখন মানে মিলা নাছিল, তেতিয়া এতিয়া বঢ়িয়াকৈ মিলাও দিলা হ'ল। তো আৰু মই আপোনালোকে মানে কেমেৰা কোৱালিটি অলপ বেলেগ চাব পাৰে, মানে মই বেলেগ বেলেগ মোবাইল দি ভিডিঅ' কৰি চাওঁ। আগবাৰ যদি আমাৰ যদি আগবাৰ যদি আগবাৰ থকা যদি মানে বেলেগ বেলেগ মোবাইল দি। তো এতিয়া ডাইনিংখন বহুত চেঞ্জ কৰা হ'ল, এই দুখন এনেকৈ দিয়া হ'ল। এইটো বাথৰুমৰ কাৰণে কিবা এখন দিয়া হ'ব। তাৰপিছত এই দুখন ইয়াতে। তো 5টা 10টামান ধৰিব, ইয়াতে 4টে, তাতে ধৰি লওক 4টে 8টে, 4টে 12, 12 16টা। আৰু ইয়াতে সিহঁতে বহিব। আৰু কি হ'লে চৰকাৰী চেয়াৰ আনিব গৈছে, তো ইয়াতে বহিব, বঢ়িয়াকৈ বহিব পাৰিব। তো সেইটোৱে কথা। আৰু বাকী মানে কাম কৰি আছে, মানে মাংস ৰান্ধি আছে, ভাত বনাই আছে, আঞ্জা বনাই আছে। সেইটো কথা। আৰু বহুত গৰম আজি, বহুত ৰ'দ দিছে। তো অলপমান আমাৰ ওচৰতে ৰ'দটো কমপ্লিটে বৰষুণ দিয়ে আৰু। তো গেছ এইবোৰ ফল মূল বহুত ধুনীয়াকৈ যোগাৰ কৰিছে, সিহঁতে খাই কেনে আধা আহিছে। আৰু সেইখিনিতে আমি চব মাখাই খাই আছা, তৰমুজে, আপেলে, আঙুৰে, কলে, গল্লাই গোটাই খাই আছা আৰু চব মাখাই।
তো দোস্ত মই তাৰমানে এনে ফুৰিব মানে আহিছোঁ অলপমান আমাৰ গাঁৱৰ ফালে এনেকুৱাকৈ মানে বঢ়িয়াকৈ এইটো চাব পাৰে বহুত মানে ঘৰ আছে এনেকুৱাকৈ মানে কি ভিতৰত মানে বহুত গৰম মাম আছে তো অলপমান মানে বাহিৰকৈ এনে ফুৰিব মানে আহিছোঁ মামাৰ স্কুটিখন লৈ কেনে অলপমান বতাহ খাই যাব গাইছ বহুত বতাহ ধুনীয়া বতাহ আৰু দোস্ত সিহঁতে এই ফৰ্চুনাৰ লৈছে গাইছ দোস্ত এই ফৰ্চুনাৰ সেইখন ব্ৰেজা তাৰপিছত এখন ইয়ন বলেৰ' তো গাইছ মানে সিহঁতে যি ধনী মানুহ গম পায় আৰু ইয়াৰ পায় ধনী মানুহ নহয় এইটো সেইটো মানে গাড়ী লৈছে ভাল গাড়ী ফৰ্চুনাৰ লৈছে গাইছ 4খন গাড়ী আৰু মই অলপমান বতাহ খাব গৈছিলোঁ তো ধুনীয়াকৈ মানে বতাহ খাই আমাৰ আহিলোঁ মানে ভিতৰত মই বহুত গৰম আৰু মানুহ বেছি হৈছে যিটো হাল্লা চাল্লা বহুত বেছি আৰু গৰম উঠিছে থাকিব পৰা নাই সেইকাৰণে এটা গছৰ তলত মানে ঘূৰি চুৰি বঢ়িয়াকৈ আহিলোঁ অলপ বতাহ খাই তাক চাই বঢ়িয়াকৈ অলপ বহি আছোঁ এইটো বাকী পৰিৱেশটো আপোনালোকে দেখাইছোঁ বঢ়িয়া পৰিৱেশ একেবাৰে নিৰল নিস্তব্ধ সকলো শুনচান এইটো মই ব্লগাৰ আৰু বঢ়িয়াকৈ পূৰা ভাত মানে খোৱা হ'ল ভাত খোৱা ভিডিঅ' নিদিলোঁ আৰু মানে বহুত মানুহ হৈছিল না এইগিলা লাজ চাজ লাগে দিব নোৱাৰি ভাতৰ লগত ব্ৰইলাৰ হাঁহ লোকেল মাছ পনীৰ চব আছিল একেবাৰে আৰু চাটনি চাটনিটো আছিলে এইবোৰ তো এতিয়া মানুহ যাব ওলাইছে মানে কাপোৰ দিব ওলাইছে লাষ্ট যোনটো আমাৰ ফালে মান ধৰা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় নাজানো তো চবৰে ভাত চাত খোৱা হ'ল এতিয়া অলপমান ৰেষ্ট লৈ আছে তাৰপিছত অলপ দেৰিকৈ মান চান লৈ গুচি যাব সিহঁতে মই অলপ বাটৰ দিশে আহিছোঁ মই বকিব এই গাড়ী লৈ আহিছে সিহঁতে মানে কি মোৰ লাজ লাগে না বহুত মানুহ ভিডিঅ' কৰিব লাজ লাগে এতিয়া ভইচ ৰেকৰ্ডিঙো মানে নেৰা নৰি কৰিবা মানে ভিডিঅ' কল দিয়ে সিহঁতে কৈ কিনে ভিডিঅ' কৰিছে সেইকাৰণে তো সেইকাৰণে মই বাটক আহি কেনে ভিডিঅ' কৰি আছোঁ মানে কেপচাৰ কৰি আছোঁ যেতিয়া যেনেহান লাষ্ট ভাঙিব সেইদিনাখনে এনে ভালকৈ কৰিব পাৰিম আপোনালোকক যি পাইছোঁ দেখি আছোঁ আৰু লাষ্টত এনেকুৱা যাবৰ টাইমত গৰমৰ কাৰণে বাৰীৰ তলত ইহঁতে বহিছে লাষ্টত এনেকুৱা মান ধৰা কাৰ্য তো মই ছোৱালীৰ মান ধৰা শুনিছিলোঁ ল'ৰা ধৰে বোলে আজি গম পালোঁ তো এনেকুৱা লাষ্ট টাইমত সেইটো আমাৰ আব্বা আৰু সেইটো বাপু মামা বঢ়িয়াকৈ সিহঁতে কাপোৰ দিব মানে তামোল দৰ কাপোৰ দিব গৈছে আৰু গাইছ পইচা উঠি দিয়ক দেই সি কিন্তু পইচা পাইছে কিন্তু 9,000 মান পাইছে মোক কিন্তু 1 টকা নিদিলাক গাইছ আৰু এমেখা চাৱা মানুহ চবৰে অলপমান আশা কৰি আছে যদি অলপ পাৱে মইতো আৰু মানে আশা কৰি আছোঁ কিন্তু আশা কৰা মতে মোক নিদিলা গাইছ সিহঁতে পাই নাই দিয়ক তো গাইছ এই লাষ্টত যে আপোনালোকে দেখা পাইছে অলপমান কমলা কালাৰ দাড়ি আৰু চুলিকেইডাল সেইটো আমাৰ পাপু মামাৰ শহুৰ দেউতা তো শহুৰ দেউতাক সি লাষ্টত দিছে আৰু সি দিয়াৰ টাইমত অলপমান লাজো বাচি দিছোন যিটো শহুৰ দেউতা হাত মানুহ তো চাবচোন একবাৰ গাইছ তাৰ ফেচটো সেয়া চাওক গাইছ সি লাজ কৰিছে অলপমান তো ঠিকে আছে ফাৰ্ষ্ট টাইম যিহেতু আৰু যাতে ছেকেণ্ড টাইম নহওক সেইটো আশা কৰিছোঁ ফাৰ্ষ্ট টাইমে থাকে জীৱনত এয়া আমাৰ শহুৰ দেউতা পাপু মামাৰ